এই পুৱতি মই থবলৈ যাম নহয় তোক তই অকলে কিয় যাব ওলাইছ এনেকৈ অকলে গ'লে অমৰহঁতে কি বুলি ভাবিব তই ভুল ভাবিছ মই তালৈ নাযাওঁ তেন্তে যাওঁ কলৈ মোৰ য'ত মন যায় তাতেই যাম তই ইমান কিয় চিন্তা কৰিছ মই ঘৰ এৰি যাবলৈ ওলাইছো তই ফূৰ্তি কৰ থাকিম বুলিতো চাগে তহঁতৰ টোপনিয়ে নোহোৱা হৈছিল ভণ্টি তোৰ দুখত আমি ফূৰ্তি কিয় কৰিম নকবি তেনেকৈ দুখ লাগে তোমাৰ লগততো কথা পাতিবলৈ মনেই নাই মোৰ তুমি এইখন ঘৰলৈ বোৱাৰী হৈ নহা হ'লে মোৰ জীৱনটো এনেকুৱা নহ'লহেঁতেন আৰে শেৱালি কি কৰিলে তোৰ জীৱনলৈ অহা সংঘাতবোৰৰ কাৰণে বৌয়েৰক কিয় দুখিছ বৌ নহা হ'লে ইয়ালৈ অমৰো নাহিলেহেঁতেন আৰু তেতিয়া মোক জোৰ কৰি অমৰলৈ বিয়া দিবও নোৱাৰিলিহেঁতেন বৌৰ কাৰণে সকলোবোৰ শেষ হৈ গ'ল পুৱতি নিজৰ ভুলবোৰ স্বীকাৰ নকৰি আনক জগৰীয়া কৰিবলৈ চেষ্টা নকৰিবি বৌক কিবা এটা ক'লে তোৰ সহ্য নহয় ন হ'ব থাক তহঁতেই মিলাপ্ৰীতিৰে থাক মই মোৰ ব্যৱস্থা মই নিজেই কৰি ল'ম ভালেই হৈছে এতিয়া স্বাধীনভাৱে থাকিব পাৰিম যাওঁ মই দেউতাক কবি মই মাত নিদিওঁ ভণ্টি ভণ্টি শুনচোন ভণ্টি লাভ নাই যাবলৈ দিয়া এক অকলে বা ক'ত থাকে তাই অকলে থাকি আকৌ যদি কিবা ভুল কৰে তেতিয়া দেখোন সমস্যা বাঢ়িবহে ভণ্টি ভণ্টি শুনচোন ভণ্টি ভুল যে নকৰিব তাৰতো একো মানেই নাই কিমান বাৰ বুজালো ছোৱালীজনীক নিজৰ ভুলবোৰ শুধৰা একো এটা কথা বুজি নাপায় ডিভোৰ্চ চোৱা পুৱতি বিয়া কোনো খেল নহয় দুটা আত্মাৰ মিলন হয় কিন্তু সেইবোৰ তোমাক মই এতিয়া কিয় কৈ আছো লাভ নাই আৰু এতিয়া কৈ এতিয়াৰে পৰা আমাৰ দুয়োৰে পথ বেলেগ নকৰোঁ আৰু আমনি তোমাক বাবা এইদৰে সমস্যাবোৰ কিয় বাঢ়িব দিছ যি হৈছে ধৰি থাকিব নালাগে এৰি দে বাবা তই পুৱতিক লৈ আহ আৰু ডিভোৰ্চৰ কথাও মনৰ পৰা উলিয়াই দে চা তই যদি সঁচাকে পুৱতিক ডিভোৰ্চ দিয় তাইতো তেতিয়া বেলেগৰ লগত সংসাৰ কৰিব তেতিয়া তই সেয়া চাব পাৰিবি পাৰিবিনে ক তই পুৱতিক পাহৰি আনক বিয়া পাতিব পাৰিবি পাৰিবিনে ক যদি তই পাৰ তেতিয়াহ'লে মই তোক পুৱতিক ডিভোৰ্চ দিয়াত বাধা নিদিওঁ মা তই এই সময়ত এইবোৰ কি কথা কৈ আছ এখন সংসাৰ ভঙাৰ পিছত আন এখন সংসাৰ গঢ়াৰ কথা ভাবিছ এতিয়া মই যিমান কষ্ট পাইছোঁ আৰু বিয়াৰ কথা কেতিয়াও নাভাবোঁ মই অকলে থাকিম মই তোক অকলে থাকিবলৈ নিদিওঁ সেইকাৰণে কৈছোঁ পুৱতিক লৈ আহ মই পুৱতিৰ লগত আগৰ দৰে সহজ হ'ব নোৱাৰিম মা পাৰিবি য'ত মৰম থাকে তাত সকলো সম্ভৱ পুৱতি আহিলে সকলো মান অভিমান শেষ হৈ যাব
তই মোৰ কথা শুনচোন। দেউতা, আমি বাৰু পুৱতিৰ ক্ষেত্ৰত বেছি কঠোৰ হৈছোঁ নেকি? তাই কেনেকৈ জোৰ কৰি অমৰ ওচৰলৈ যাবলৈ দিয়াটো উচিত হৈছে জানো? সংসাৰ এখন এনেকৈ জোৰ জবৰদস্তি